Hey friends, welcome to our YouTube channel Fact AXOM. Hey friends, আপোনালোকে বাৰু জানে নে কোন দেশত তিনিমহীয়া শিশুক সাঁতুৰিবলৈ শিকোৱা হয় আৰু জানে নে যে অসমত পোনপ্ৰথমবাৰৰ বাবে মঞ্চত বিহু উদযাপন কেতিয়া কৰা হৈছিল আৰু ক'ত কৰা হৈছিল যদি জানিবলৈ বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেক্ট নম্বৰ 5 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে বিশ্বৰ কোনখন দেশত তিনিমহীয়া শিশুক সাঁতুৰিবলৈ শিকোৱা হয় ফ্ৰেণ্ডছ আপোনালোকে জানি আচৰিত হ'ব যে এনেকুৱা কৰা হয় ৱেষ্ট জাৰ্মানীত ফেক্ট নম্বৰ 4 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন ফ্ৰেণ্ডছ আপোনালোকৰ জ্ঞাতাৰ কওঁ যে আৰ্জেণ্টিনাৰ মেৰিয়া আছেলটেলা পাৰ্চন আছিল বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি ফেক্ট নম্বৰ 3 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে মিছা কথা ধৰাই পেলোৱা যন্ত্ৰটোৰ নাম কি ফ্ৰেণ্ডছ আপোনালোকৰ জ্ঞাতাৰ কওঁ যে সেই যন্ত্ৰটোৰ নাম হ'ল পলিগ্ৰাফ ফেক্ট নম্বৰ 2 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে অসমত পোনপ্ৰথমবাৰ মঞ্চত বিহু কেতিয়া উদযাপন কৰা হৈছিল ফ্ৰেণ্ডছ আপোনালোকে জানি ভাল পাব যে 1950 চনত তিনিচুকীয়াত অসমৰ পোনপ্ৰথমবাৰ মঞ্চত বিহু উদযাপন কৰা হৈছিল ফেক্ট নম্বৰ 1 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে ইংৰাজী সৰ্বাধিক ব্যৱহৃত আখৰটোনো কি ফ্ৰেণ্ডছ আপোনালোকে জানি আচৰিত হ'ব যে সেই আখৰটো হ'ল ই ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ